Pai ni phai sir kep ani nijang Karbi Anglong along Rongkhang Development Block Pen long din thik ponsi Mere Mitti Mere Desh ajaimek kedeng pon nijang Karbi Anglong ADC Himadri Shekhar Bordoloi lapen nijang Karbi Anglong BJP District Amephu Radib Rongkhang BDO Rita Rongpipi Rongkhang Development Block lapen ongdong ke thegiding atum lapen school student atum an chitong dun rinthi labang sojai mek kedeng pon laki kedam tang surihini ra krepli aning kan pen nonan India amkang pialong PM Narendra Modi pen scheme kedeng pon mesen ang thek pon long si puthot nijang Karbi Anglong along Rongkhang block pen long pliadim kaching thorasai deng pon Hongkram High School Model School Kuthepi Telehor LP School Kheruni High School pen Deyongmok High School along kapaching thurja phan thengpia klem sopositami epon kedam tang khe phan karjap don pen apran kedam atuma phan milur positami kaipon lasi eprang ke wangji amsuse kapaching thor pon je phan Prime Minister Narendra Modi pen mesana sai dengpon posi hera ke thengno ninje pon তো আমাৰ হেৰি এইটো মেৰে মিটি মেৰে দেশৰ আণ্ডাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰে এইটো ডাঙৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে এইটো যাতে আমাৰ গোটেই গাঁও গোটেই ব্লক গোটেই চহৰ গোটেইবোৰ আমাৰ গোটেই ইণ্টাৰনেশ্যনেল লাইমলাইটত আহি যায় আৰু এইটোৰ উদ্দেশ্য এইটোৱে হ'ল যে আমাৰ যোনবোৰ গোটেই গাঁওবাসী আছে তেওঁলোকৰ যোনটো হেৰি আমাৰ যোনবোৰ মাৰ্টিৰ্ছ আছে যোনবোৰ শ্বহীদ আছে তেওঁলোকৰ যোনবোৰ বলিদান দিছে আত্মবলিদান দিছে তাৰ দ্বাৰা প্ৰেৰিত হয় আমি এজন ভাল নাগৰিক হ'বলৈ শিকিব পাৰিম আৰু দেশৰ হকে সমাজৰ হকে কাম কৰিব পাৰিম এই মেৰে মিটি মেৰা দেশত এটা 5টা কম্পোনেণ্ট আছে প্ৰথমটো আজি আমি কৰিলোঁ যোনটো টেম্পৰাৰী শিলাফলকম বুলি কয় যোনটো মেমৰিয়েলটো আমাৰ শ্বহীদসকলৰ কাৰণে যোনটো মেমৰিয়েল টেম্পৰাৰীলি আমি ফ্লেক্স হিচাপে আজি এইটো উদ্বোধন কৰা হৈছে তো পাৰ্মানেণ্টলি আমি গ্ৰেনাইটৰ ব্লেক গ্ৰেনাইটত আমি পাৰ্মানেণ্ট এটা ষ্ট্ৰাকচাৰ বনোৱা হ'ব এইটো ইয়াৰ প্ৰথম কম্পোনেণ্ট আৰু লগতে ইয়াত পঞ্চপ্ৰাণ প্লেচো লোৱা হৈছে 5টা পঞ্চপ্ৰাণ প্লেচ লোৱা হৈছে এইটো 4টা ভাষা কাৰ্বি ইংৰাজী অসমীয়া আৰু হিন্দী ভাষা তো এইটো পঞ্চপ্ৰাণ প্লেচ লোৱাৰ পিছত আমাৰ দ্বিতীয়টো হ'ব আমাৰ বসুধা বন্দনা মানে আমি আমাৰ যোনটো আমাৰ আৰ্থ আছে আমাৰ হেৰি আছে পৃথিৱীখন আমি পৃথিৱীখনৰ পূজা কৰিম তাৰ পৃথিৱীৰ পূজা কৰাৰ কাৰণে আমি এখন অমৃত বাটিকা এখন গঠন কৰিব লাগিব সেই অমৃত বাটিকা গঠন কৰিবৰ কাৰণে আমি গছ-গছনি কিছুমান মূল্যৱান গছ-গছনি ৰুব লাগিব সেইটো সেই টাইম পিৰিয়ড মতে আমাৰ গোটেই ব্লকত গোটেই সকলো 4টা ব্লক আছে 4টা ব্লকতে এইবোৰ প্ৰগ্ৰেম আৰম্ভ হৈ গৈছে আজিৰ পৰা তো সেইটো তাৰ উদ্দেশ্য হয় তাৰপিছত উদ্দেশ্যটো হ'ল বীৰকা বন্দনা যোনবোৰ শ্বহীদ ফেমিলি হওক তেওঁলোকৰ কোনোবা ৰিলেটিভ আছে যদি বা যোনবোৰ লোকেলি যোনে প্ৰাণত্যাগ কৰিছে দেশৰ সৈতে সমাজৰ হকে কাম কৰিবলৈ তেওঁলোকৰ কাৰণেও আমি তাৰমানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব লগতে ফেলিচিটেট কৰা হ'ব তো ফেলিচিটেট কৰা হোৱাৰ পিছত এই 4টা কম্পোনেণ্ট হ'ল ইয়াৰ পিছত লাষ্টৰ কম্পোনেণ্টটো হ'ল অমৃত কলচ যাত্ৰাৰ আণ্ডাৰত আমি গাঁৱৰ পৰা কলহত মাটি ভৰাই যোনটো ব্লেক চইল বুলি কয় যোনটো সাৰুৱা মাটি সেইটো ভৰাই পেলাই গাঁৱৰ পৰা ব্লকলৈ প্ৰচেছন কৰি নিয়া হ'ব কালচাৰেল ৰেলী বাইক ৰেলী এইবোৰ প্ৰচেছন কৰি নিয়া হ'ব আৰু প্ৰচেছন কৰি নি পেলাই আমি গোটেই হেৰি গাঁৱৰ মাটিখিনি লৈ পেলাই কলহটো ব্লকত লৈ যোৱা হ'ব সেই ব্লকত মাটিখিনি ৰখাৰ পিছত সেইটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এটা ডাঙৰ প্ৰগ্ৰেম হ'ব কলাক্ষেত্ৰত 26 আগষ্টত সেই কলহটো লৈ যাওঁ 2টা কলহ লৈ যাব লাগিব সেই 2টা কলহ লৈ যোৱাৰ পিছত এটা কলহ আমাৰ ষ্টেট গভৰ্ণমেণ্টত থাকিব গোটেই ডিষ্ট্ৰিক্টৰ পৰা অহা আমাৰ ডিষ্ট্ৰিক্টৰ পৰা যোনটো 2টা কলহ এটা কলহ তাত থাকিব আৰু এটা কলহ আমাৰ নেশ্যনেল গভৰ্ণমেণ্টে যেতিয়া এটা প্ৰগ্ৰেম পাতিব সেইটো হ'ল 27 পৰা 30 আগষ্টৰ ভিতৰত তো সেইটো এটা চেণ্ট্ৰেলি যেতিয়া আমাৰ উদযাপন কৰা হ'ব সেই কলৰ মাটি নিয়া হ'ব আৰু এই গোটেই যিমান আমাৰ ভাৰতবৰ্ষৰ পৰা যিমান ডিষ্ট্ৰিক্ট আছে যিমান ৰাজ্য আছে গোটেই যিমান গাঁৱৰ পৰা মাটি নিয়া হ'ব সেই নেশ্যনেল কেপিটেল দিল্লীত এটা মেমৰিয়েল চাইট বনোৱা হ'ব সেই মাটিৰ দ্বাৰা এইটোৱে পৰম উদ্দেশ্য হ'ল এই মেৰা মিটি মেৰা দেশৰ আজি এই অনুষ্ঠানটো মানে পশ্চিম কাৰ্বিলৈ ক'ত হৈছে মানে আমাৰ ৰংখং ব্লকৰ আণ্ডাৰত 5টা স্কুলত হ'ব তো প্ৰথমটো সংগ্ৰাম হাই স্কুল তাৰপিছত আৰু এতিয়া আদৰ্শ বিদ্যালয়ত যাম বাকী 3টা আমাৰ টিমুৱে ক'ব আমাৰ তেলাহৰি এল পি স্কুল আৰু কপিলিত হ'ব আমাৰ খেৰণি হাই স্কুল হ'ব তাৰপিছত আমেৰতো আমাৰ দয়াংবু হাই স্কুল তেনেকৈ আমাৰ 4টা ব্লকৰ তেনেকৈ প্ৰগ্ৰেমটো কৰা হৈছে তেনেকৈ প্ৰগ্ৰেমটো আমি কৰি যাম আৰু আমি এইটোৱে ভাবোঁ যে যোনটো মোদী ডাঙৰীয়াই কৰিছে ডাঙৰ সেইটো পদক্ষেপ লৈছে সেইটো যেন আমি
খুব সুকলমে কামবোৰ কৰিব পাৰোঁ তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনাইছোঁ ধন্যবাদ